গাইস ইয়াতে থকি দিয়া হৈছে মেজিৰ কাৰণে আৰু এতে মেজি জ্বলাম ইয়াতে মেজি জ্বলাম গাইস এতিয়া আমি মেজি জ্বলাম আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ যাতে ভাল হয় সকলোৰে ইয়াতে এক্সট্ৰাকে আছে গাইস এতিয়া আমি প্ৰসাদ খাম দেই গাইস এতিয়া আমি চাহ খাম আৰু ইয়াৰ পিছত কি কৰোঁ দেখা